এরা পরমদর পৃষ্ঠ যদু কুল নিবার ও বিপ্রপাক চলে আক করিবু সংহার এরাম বৈকুণ্ঠ যাতে যাব তোমার গৃহ ও আজি আগ হইয়া হবে চলি ইরাম শুনি হেন ব্রহ্মা দেবে জুৰি জুৰহাট দেৱে সমে মাধৱক কৰিব নিপাত ইৰাম পৰমানন্দে বজাই দুন্দুভি নিশান ও মেলা নিমাগিয়া লৰি কৈলানি জথান পৰমত অৰ্পিষ্ট যদুকুল অনিবাৰ দীপ্য সাপচলে আকৌ কৰিব সংগাৰ যদুকুল মহা অহংকাৰী অৰ্ণিপাৰ কোনেও যুদ্ধত পৰাজয় কৰিব নোৱাৰে দৰ্পিষ্ট সেইকাৰণে এই যদুকুলক বিনাশ নকৰি যদি বৈকুণ্ঠলৈ মই যাওঁ ইহঁতৰ ভয়ত বসুমতি তলবল কৰিব সেইকাৰণে বৃপ্প সাপচলে আকৌ কৰিব সংগাৰ বৃপ্পৰ সাপৰ দ্বাৰা যদুকুলক বিনাশ কৰিব লাগিব তাৰ পাছত বৈকুণ্ঠক যাওঁতে জানতে যাইব তোমাৰ গৃহ মই যেতিয়া বৈকুণ্ঠলৈ যাম কৃষ্ণই কৈছে দেৱতাসকলক মই যেতিয়া বৈকুণ্ঠলৈ যাম তোমালোকৰ গৃহত সোমাই সোমাই যাম দেৱতাসকলক কৈছে বৈকুণ্ঠক জানতে যাইব তোমাৰ গৃহ আজি আগত হৈ এতিয়া তোমালোক যোৱাগৈ আজি তোমালোক আগবাঢ়া আৰু মই যিদিনাখনি বৈকুণ্ঠলৈ যাম সেইদিনা তোমালোকৰ গৃহত সোমাই যাম শুনি হেন ব্ৰহ্মদেৱে জুৰি জোৰ হাত এই কথা শুনি ব্ৰহ্মদেৱে হাতযোৰ কৰিলে দেৱসমে মাধৱক কৰি প্ৰণিপাত দেৱতাসকলৰ সহ ব্ৰহ্মদেৱে সেৱা কৰিলে পৰম আনন্দে বজাই দুন্দুভি নিশান মেলানি মাগিয়া লৰি গ'লা নিজ থান তাৰ পাছত দেৱতাসকলে দুন্দুভি মৃদংগ বজাই নিজৰ নিজৰ স্থানলৈ গমন কৰিলে কৃষ্ণ।